হেল্ল' এভৰিৱান, মই জুমিয়ে মোৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম। আজি মই গৈছিলোঁ পাণবজাৰত থকা ফুড ভিলাত এখন বাৰ্থডে পাৰ্টি এটেণ্ড কৰিবলৈ। প্ৰথমতে গৈ দেখিলোঁ ষ্টাৰ্টাৰত বিভিন্ন ধৰণৰ জুতি লগা খোৱা বস্তুৰে টেবুলখন ভৰি আছে। তাৰ পৰা মই বেবী কৰ্ণ আৰু চিকেন পকৰা আৰু লগতে এগিলাচ ক'ল্ড ড্ৰিংকছেৰে আৰম্ভ কৰি দিলোঁ। খুব টেষ্টি হৈছিলে খাবলৈ। তাৰপিছত দেখিলোঁ মোৰ বাইদেউ অৰ্থাৎ অঞ্জলি দেৱী, তেওঁ খুব ধুনীয়াকৈ কবিতা আবৃত্তি কৰি আছে। তেওঁ এগৰাকী ভাল কবি হয় আৰু তেওঁৰ কবিতাই সদায় ফেচবুকটো শুৱনি কৰি আহিছে। তাৰ পিছতে সকলোৱে নাচ গান ফূৰ্তি ফাৰ্তা কৰি পৰিৱেশটো জমাই দিলে। মই আৰু ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। ইমান ফূৰ্তি ফাৰ্তা দেখি মনটো সঁচাকৈ বহুত ভাল লাগি গ'ল। দিলেই তাৰ মাজতে মই বাৰ্থডেখনৰ গোটেই পৰিৱেশটো দেখাই দিছোঁ। খুব ধুনীয়া পৰিৱেশ। আৰু এপাক বিহু নানাচিলে ভাল লাগিব জানো? হয় নেকি? ধৰিবই নৰা হৈছিলোঁ। একে বেলেগ বেলেগ দেখা আহিছে আৰু বেলেগ বেলেগ দেখা আহিছে নে? সৰু সৰু ল'ৰা ছোৱালীবোৰৰো মনোৰঞ্জনৰ বাবে বিভিন্ন ধৰণৰ খেল ধেমালি আয়োজন কৰা হৈছিল, যিবোৰ খেল খেলি সিহঁতে খুব ফূৰ্তি পাইছে। ইফালে চাই দিয়া বৰষা, ইফালে চোৱা। কেনেকুৱা লাগিছে আজি বাৰ্থডে পাৰ্টি কৰি? কেনেকুৱা লাগিছে খাই বাৰ্থডে পাৰ্টি? চাহ খাইছা? অকল চাহ খাইছা? ক'ল্ড ড্ৰিংকছ খাইছা? এতিয়া হৈছে মেইন কোৰ্ছ খোৱা টাইম, যিটো কাৰণে তেতিয়াৰ পৰা অপেক্ষা কৰি আছিলোঁ, যিহেতু খাই ভালেই পাওঁ। বিভিন্ন ধৰণৰ খানা দেখিয়েই জিভাৰ পানী পৰি গ'ল। কি নাখাম কি খাম লাগি গ'ল মনটো। মটন, চিলি চিকেন, ফিছ কাৰী, পনীৰ বাটাৰ মছলা, বিভিন্ন ধৰণৰ খাদ্য। মই তাৰ পৰা অকল মটন আৰু পোলাও ল'লোঁ, লগতে এখন পাপৰ। একদম হেঁপাহ পলুৱাই খাই দিলোঁ। সঁচাকৈ খানাটো বহুত ধুনীয়া লাগিলে। পেট ভৰাই খালোঁ। পেট ভৰিলে কিন্তু মন নভৰিলে। খাই খাই ভিডিঅ' বনাই আছোঁ। খাই বৈ উঠি সকলোকে বিদায় দি তাৰ পৰা গুচি আহিলোঁ। ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। গুড নাইট এণ্ড বাই, চুইট ড্ৰিমছ।